নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা নতুন টপিকৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ফেচবুক একাউণ্ট এটা কেনেকৈ ক্ৰিয়েট কৰিব বা ফেচবুক একাউণ্ট এটা 2023 চনত কেনেকৈ খুলিব, বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকক মোবাইল স্ক্ৰীণত মই দেখাইছোঁ, বলক তেন্তে। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলটোৰ পৰা প্লে' ষ্ট'ৰৰ পৰা আপোনালোকে ফেচবুক এপটো ডাউনলোড কৰিব লাগিব বা ফেচবুক অপশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰা হোৱাৰ পাছত আপোনালোকে ফেচবুক অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ ওলাই আহিব। পেজখন ওলাই অহাৰ লগে লগে আপোনালোকে তলত দেখিব পাৰিছে ক্ৰিয়েট নিউ একাউণ্ট। ক্ৰিয়েট নিউ একাউণ্টৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এখন পেজ ৰিলোড হৈ ওলাই আহিব। এইখন পেজ অহাৰ লগে লগে আপোনালোকে ইয়াতে গেট ষ্টাৰ্টেড ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে আকৌ এখন আপোনালোকৰ সন্মুখত নতুন পেজ ওলাই আহিব। এই পেজখন ওলাই অহাৰ লগে লগে আপোনালোকৰ ইয়াতে লিখা আছে হোৱাট ইজ ইয়ৰ নেম, ফাৰ্ষ্ট নেম, লাষ্ট নেম, নেক্সট। আপোনালোকে ফাৰ্ষ্ট নেমত আপোনাৰ নামটো লিখি দিব, লাষ্ট নেমত আপোনাৰ যি টাইটেল উপাধি হয় সেইটো লিখি দিব, আৰু নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা নতুন পেজ খোল খাই যাব। এই পেজটোত আপোনালোকে দেখা পাব হোৱাট ইজ ইয়ৰ ডেট অফ বাৰ্থ। ইয়াতে আপোনালোকে জন্মৰ তাৰিখটো লিখিব লাগিব, তাৰপিছত মাহটো লিখিব লাগিব, আৰু আপোনাৰ জন্ম চনটো লিখিব লাগিব। চনটো লিখি কিনে এনেকৈ আপোনালোকে তলত দেখিব পাৰিছে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ ৰিলোড হ'ব। এই পেজখনত লিখা আছে হোৱাট ইজ ইয়ৰ জেণ্ডাৰ, মানে আপুনি মেল ফিমেল মানে ল'ৰা ছোৱালী মহিলা পুৰুষ যি হয় আপুনি ইয়াতে চিলেক্ট কৰি দিব। মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তলত অপশ্যনটো দেখিব নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আৰু এখন পেজ ৰিলোড হ'ব। এই পেজখনত লিখা আছে হোৱাট ইজ ইয়ৰ মোবাইল নাম্বাৰ। এই পেজখনত আপুনি আপোনাৰ মোবাইল নম্বৰটো বহাই দি আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এখন পেজ ৰিলোড হ'ব। এই পেজখনত লিখা থাকিব ক্ৰিয়েট পাছৱৰ্ড। আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ড এটা ক্ৰিয়েট কৰি আপোনালোকে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব লাগিব। আৰু পাছৱৰ্ড ক্ৰিয়েট কৰাৰ আগতে মই এটা কথা কৈ দিওঁ, 8টা সংখ্যাৰ পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগিব। মানে আপোনালোকে যি মাৰে 8টা মাৰিব লাগিব, তাৰপিছত নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এখন পেজ ৰিলোড হ'ব। এই পেজটো অহাৰ লগে লগে আপোনালোকে তলত দেখিব পাৰিছে আই এগ্ৰী অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এখন নতুন আপোনালোকৰ আগত পেজ ৰিলোড হ'ব। এই পেজখন অহাৰ লগে লগে আপোনালোকে গম পাব যে আপোনালোকে যিটো নাম্বাৰ দিছিল সেই নাম্বাৰটোত এটা OTP ভেৰিফিকেশ্যন আহিব। সেই OTP ভেৰিফিকেশ্যনটো আপোনালোকে ইয়াতে বহাই দিব লাগিব। বহাই দিয়াৰ পিছত তলত দেখিব পাৰিছে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আৰু এখন আকৌ ৰিলোড হ'ব পেজ। এই পেজটো অহাৰ পিছত ইয়াতে লিখা আছে এড ইয়ৰ প্ৰফাইল পিকচাৰ। ইয়াতে আপোনালোকে এড পিকচাৰত গৈ আপোনাৰ প্ৰফাইল পিকচাৰ থ'ব পাৰে। আপোনালোকে স্কিপ অপশ্যনটো তলত দেখিব পাৰিছে, স্কিপ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এখন আপোনালোকৰ সন্মুখত পেজ ৰিলোড হ'ব। এই পেজখন অহাৰ লগে লগে আপোনালোকে তলত দেখিব পাৰিছে টাৰ্ণ অন আৰু নট নিউ লেখা আছে। ইয়াতে নট নিউত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আৰু এটা পেজ ৰিলোড হ'ব। এই পেজটো অহাৰ লগে লগে আপোনালোকে গম পাব যে আপোনালোকৰ ফেচবুক একাউণ্ট এটা ক্ৰিয়েট হৈ গ'ল। আৰু অতি সহজত আপোনালোকে ফেচবুক একাউণ্ট এটা ক্ৰিয়েট কৰিলে আপোনালোকে ইয়াতে আপোনালোকৰ প্ৰফাইল পিকচাৰ লগো যেনেকৈ লগাই আপোনালোকে লগাব পাৰিব। যদি আপোনালোকে এইবোৰ লগাব নাজানে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ কমেণ্টত আপোনালোকে যে কমেণ্ট কৰিব, তাৰ কাৰণে মই এটা ভিডিঅ' বনাই দিম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ, থেংক ইউ।